হেল্ল' মাই ফ্ৰেণ্ডছ ৱেলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেকলৈ আৰু আজি হ'ল 2020 মানে ফাৰ্ষ্ট ভিডিঅ' এইটো বছৰ নতুন বছৰ মই ফাৰ্ষ্ট ভিডিঅ' বনাই আছোঁ চ' এইটো ট'টেলি বনাই আছোঁ মোৰ যিমান ফ্ৰেণ্ডছ আছিলে বহুত ফ্ৰেণ্ডছে মোৰ এমাহ আগৰ পৰাই কৈ আছিলে এই পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত ভিডিঅ' বনোৱাৰ বাবে সেইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ বহুত ৰিচাৰ্চ কৰি বহুত ইনফৰমেশ্যন গেডাৰ কৰি টপিকটো হ'ল ৰাশিফল মানে এষ্ট্ৰলজি হিচাপে চবৰ ৰাশিফলটো 2020ত কেনেকুৱা যাব যে সকলোৰ মানে দিনবোৰ একচেপ্ট সেইবোৰ মানে কৈছিলে চ' মই ৰিচাৰ্চ কৰিলোঁ এইবোৰ বিশ্বাস কৰিবলগীয়া বস্তু নে নহয় একচেপ্ট সেইবোৰ কণ্ট্ৰভাৰ্চিত মই ট'টেলি নাযাওঁ আৰু মই ভিডিঅ'টো বনাই আছোঁ মোৰ যিমান ফ্ৰেণ্ডছে মোক কৈছিলে এমাহৰ পৰা কৈ আছিলে চ' গোটেইখিনি ৰিচাৰ্চটো একেলগত কৰি ৰিচাৰ্চ কৰি ভালকৈ মই বনালোঁ এই ভিডিঅ'টো চ' আপোনাক জাষ্ট ইনফৰমেশ্যনবোৰ মই দি আছোঁ যিসকলে বিশ্বাস কৰে এওঁলোকে মোক কৈছিলে ৰাশিফলৰ ওপৰত চ' ৰাশিফলটো মই কৈ আছোঁ এটাকৈ গোটেইকেইটা ৰাশিফল মই এটা লাইনত কৈ যাম যে 2020 এই নতুন বছৰটো 2020ত কি হ'ব মানে অভাৰ কেনেকুৱা যাব শ্বৰ্টত কৈ দিম আৰু এটা লাইনত কৈ দিম ট'টেলি ৰিচাৰ্চ কৰি গোটেইকেইটা ভাল এষ্ট্ৰলজাৰ গোটেইখিনি মই যিমান প্ৰিডিকশ্যন আছে গোটেইখিনি মিলাই এটা লাইন মানে বনাইছোঁ আৰু পজিটিভে ক'ম বাৰু যিটো পজিটিভ হ'ব আপোনাৰ লগত 2020ত একৰ্ডিং টু এষ্ট্ৰলজি চ' ষ্টে টিউন উইথ মি টু মাই ইউটিউব চেনেল ৰাশি চক্ৰ ক'বলৈ গ'লে ৰাশি চক্ৰৰ ফাৰ্ষ্ট ৰাশি হ'ল মেষ ৰাশি অ'কে চ' মেষ ৰাশিৰ মই যিটো ৰাশিফল আছে সেইটো কৈ দিম বাৰু চ' মানে মেষ ৰাশিৰ ৰাশিফলত কি লিখা আছে এইটো বছৰত কেনেকৈ যাব মেষ ৰাশিৰ বাবে মই কৈ দিওঁ যে মেষ ৰাশিৰ বাবে এটাই কথা হ'ল হাৰ্ডৱৰ্ক কৰক আৰু এইটো বছৰ মে' মাহত আপোনালোকে পাব ছাকচেছ তাৰ পাছত আহিল আকৌ বৃষ ৰাশি মানে বৃষভ বুলি যাক কোৱা হয় বা বৃষ ৰাশি তেওঁলোকৰ মানে কি হ'ল খুব ভালদৰে ইনকাম বাঢ়িব আপোনালোকৰ চ' হেপী হৈ থাকক এইটো বছৰ ইনকাম বাঢ়ি যাব আৰু মানে এতিয়া হ'ল মিথুন ৰাশিৰ ষ্টুডেণ্টছৰ বাবে খুব ভাল য়োগ মানে কিনো আপোনালোকে এডুকেশ্যন ছাকচেছটো পাবে প্লাছ হ'ব কি আপোনালোকৰ যিটো টেলেণ্ট আছে সেইটো এইটো বছৰত মানে শ্ব'কেছ হ'ব মানুহে গম পাব যে আপুনি অমুক পাৰ্টিকুলাৰ ফিল্ডত টেলেণ্টেড হয় বাৰু যিটো এতিয়ালৈ গম পোৱা নাছিলে এতিয়া হ'ল আমাৰ কৰ্ক ৰাশিৰ বিষয়ে তেওঁলোকৰ মানে কি হ'ল যিবোৰ মানুহে জব কৰে ছাৰ্ভিচ কৰে গভৰ্ণমেণ্ট হওক বা প্ৰাইভেট হওক য'তে নকৰক তেওঁলোকৰ মানে কি হ'ল অকণমান মানে পদোন্নতি হৈ যাব প্ৰমোশ্যন পাই যাব তেওঁলোকে চ' হেপী হৈ যাওক কিপ স্মাইলিং এতিয়া আহিল আমাৰ হেৰি কি আহিল সিংহ ৰাশিৰ কি হ'ব তেওঁলোকে কেৰিয়াৰত মানে যিটো বিচাৰে যেনেকুৱা ধৰণৰ ছাকচেছটো পাবলৈ বিচাৰে সিংহ ৰাশিৰ মানে মানুহবোৰে তেওঁলোকে সেইটো পাব এইটো বছৰ চ' আপুনিও হেপী হৈ যাওক এতিয়া মই ক'ম কন্যা ৰাশিৰ কথা কন্যা ৰাশিত হ'ব কি এইটো বছৰ তেওঁলোকৰ স্থান পৰিৱৰ্তন হ'ব মানে ট্ৰান্সফাৰ হোৱাৰ যুগ আছে আৰু তেওঁলোকে শত্ৰুৰ পৰা অকণমান সাৱধানে থাকক দিয়ক অকণমান আপোনালোকে সাৱধানে থাকিব শত্ৰুৰ পৰা এতিয়া ক'ম বাৰু তুলা ৰাশিৰ কথা ক'বলৈ গৈ এটাই কথা কওঁ যে কাইণ্ডলি যোনে তুলা ৰাশিৰ হয় মানুহ হয় তেওঁলোকে এইটো বছৰ আপোনালোকে হাৰ্ডৱৰ্ক কৰক আপোনালোকৰ লাইফত ছাকচেছ অনাৰ বাবে হাৰ্ডৱৰ্ক কৰিব লাগিব দেই বৃশ্চিক ৰাশিৰ মানুহবোৰৰ বাবে এটা সুখবৰটো কি আপোনালোকৰ ইনকাম চ'ৰ্চটো বহুত বাঢ়ি যাব ভাল হ'ব আৰু আপোনালোকে আগত যদি কিবা লোন লৈ থৈছিলে কাৰোৰ পৰা যদি ঋণ লৈছিলে সেই ঋণটো পৰিশোধ কৰি ঋণমুক্ত হ'ব পাৰিব এইটো ভাল খবৰ হয় এইটো বছৰত আপোনালোকৰ বাবে এতিয়া ক'ম ধনু ৰাশিৰ কথা কি ক'ম আৰু ধনু ৰাশিটো ভাল এইটো বছৰত ধনু ৰাশিৰ হ'ব কি তেওঁলোকে যিটো ছাকচেছ এক্সপেক্ট কৰিছিলে সেইবোৰ পাই যাব কাৰোবাৰ যদি জব হোৱা নাই সেইটোও পাই যাব এই বছৰ চ' খুব ভাল ধনু ৰাশিৰ বাবে এই পাৰ্টিকুলাৰ বছৰটো যোৱা বছৰতকৈ এইটো বছৰ খুব বেছি ভাল হ'ব মানে জব নাথাকাৰ জব পাই যাব তেনেকুৱা মানে আৰু কি ভাল ক'ম আৰু চবতকৈ ভাল এইটোৱে মকৰৰ বাবে কি ক'ম আৰু মকৰ ৰাশিৰ ৰাশিফল এইটোৱে যে তেওঁলোকৰ গোটেইখিনি লাইফটো ইকুৱেলি বেলেঞ্চড হ'ব কোনো ধৰণে খুব ভাল বা খুব বেয়া একো নহয় বেলেঞ্চড হৈ থাকিব লাইফটো এইটোও ভালেই বাৰু খুব ভাল খুব বেয়া সেইটোও অকণমান মানে হেৰি নহয় চব বেলেঞ্চ হৈ থাকিব লাইফ কুম্ভ ৰাশিৰ বাবে এটাই কথা ক'ম যে নিজৰ কামটো যিটো কৰিব সেইটো অকণমান পাৰ্টনাৰশ্বিপত কৰক তেনেহ'লে আপোনালোকৰ এইটো বছৰত বেনিফিট হ'ব পাৰ্টনাৰশ্বিপ নকৰিলে ছিংগেল কৰিবলৈ গ'লে অলপ বেয়া হ'ব পাৰে লছ হ'ব পাৰে চ' ডু ইয়ৰ ৱৰ্ক অৰ বিজনেছ এনিথিং ইন পাৰ্টনাৰশ্বিপ আপোনালোকৰ ভাল হ'ব মানে এইটো বেনিফিট হ'ব সেইটো কৰিলে আৰু মীন ৰাশিৰ যিবোৰ মানুহ আছে তেওঁলোকৰ বাবে এটাই কথা ক'ম যিবোৰ মানুহে জব কৰি আছে যে তেওঁলোকৰ এই লাইফটো বহুত স্মুথলি পাৰ হ'ব কোনো ধৰণৰ প্ৰব্লেমছ নাহে চ' এনজয় ইয়ৰ লাইফ এণ্ড গুড টাইম চ' এইটো আছিল গোটেইকেইটা ৰাশিফল হ'ল ইন শ্বৰ্টত চ' লাষ্টত যিটো মই আপোনালোকক কওঁ যে ফাৰ্ষ্ট মোৰ ভিডিঅ'যোৰ কাইণ্ডলি চাব ভাল লাগিলে লাইক
কমেণ্ট কৰিব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ এণ্ড ষ্টে টিউন উইথ মি।